Hello everyone, welcome to my channel. আজি মই ADRE question paper 1 or part 2 আলোচনা কৰিম। ইয়াৰ আগৰ ক্লাছত question 10 লৈকে আলোচনা কৰা হৈছিল। যদি আপোনালোকে আগৰ ক্লাছটো চোৱা নাই তেন্তে ডেসক্ৰিপচনত লিংক দিয়া আছে চাই ল'ব। ক্লাছটো ষ্টাৰ্ট কৰাৰ আগতে আপোনালোকলৈ এটা সৰু ৰিকুৱেষ্ট। যদি এই ক্লাছটো আপোনালোকে পৰীক্ষাৰ উপযোগী বুলি ভাবে তেন্তে লাইক, কমেন্ট আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে আপোনালোকৰ বন্ধু-বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব যাতে তেওঁলোকেও এনেকুৱা ইনফৰমেটিভ ক্লাছসমূহ সময়মতে চাব পাৰে। বলক আজিৰ ক্লাছটো আৰম্ভ কৰো। আজিৰ কুৱেশ্যন নম্বৰ 11 সংযুক্ত আৰব এমিৰেট UAEৰ মুদ্ৰাৰ নাম কি? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ চি দিৰহাম। ইয়াৰে ৰুবেল হ'ল ৰাছিয়াৰ কাৰেন্সি আৰু শেকেল হ'ল ইজৰাইলৰ কাৰেন্সি। কুৱেশ্যন নম্বৰ 12 কোন দুখন নগৰৰ মাজত নৰনাৰায়ণ সেতু অৱস্থিত? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ চি যোগীঘোপা আৰু পঞ্চৰত্ন। নৰনাৰায়ণ সেতু অসমৰ বঙাইগাঁও জিলাৰ যোগীঘোপাত অৱস্থিত এখন ৰেলপথ সংযোগী দলং। এই দলং কোচৰজা নৰনাৰায়ণৰ নামত নিৰ্মাণ কৰা হৈছিল। কুৱেশ্যন নম্বৰ 13 আহোম ৰাজ্যৰ শেষৰজন ৰজা কোন আছিল? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ ডি পুৰন্দৰ সিংহ। কুৱেশ্যন নম্বৰ 14 লক্ষ্মীনাথ বেজবৰুৱাৰ কবিতা অ মোৰ আপোনাৰ দেশ প্ৰথমে ক'ত প্ৰকাশিত হৈছিল? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ এ বাঁহী। অ মোৰ আপোনাৰ দেশ হ'ল অসমৰ জাতীয় সংগীত। এই সংগীতটোৰ ৰচক হ'ল লক্ষ্মীনাথ বেজবৰুৱা। অ মোৰ আপোনাৰ দেশ সংগীতটি সুৰ দিছিল কমলা প্ৰসাদ আগৰৱালাই। এই গীতটি লক্ষ্মীনাথ বেজবৰুৱাদেৱে সম্পাদিত মাহেকীয়া আলোচনী বাঁহীত 1910 চনৰ মে মাহত প্ৰকাশ পাইছিল। 2013 চনৰ 15 ডিচেম্বৰত অনুষ্ঠিত অসম চৰকাৰৰ এখন কেবিনেট বৈঠকে অ মোৰ আপোনাৰ দেশক আনুষ্ঠানিকভাৱে অসমৰ জাতীয় সংগীতৰ মৰ্যাদা প্ৰদান কৰে। কুৱেশ্যন নম্বৰ 15 বেংকক কোনখন দেশৰ ৰাজধানী চহৰ? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ ডি থাইলেণ্ড। কুৱেশ্যন নম্বৰ 16 গোপীনাথ বৰদলৈৰ ঠিক পিছতে অসমৰ মুখ্যমন্ত্ৰী কোন আছিল? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ চি বিষ্ণুৰাম মেধি। কুৱেশ্যন নম্বৰ 17 অসমৰ সৰ্বপ্ৰথম চিকিৎসা মহাবিদ্যালয়খন কোন ঠাইত স্থাপিত হৈছিল? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ ডি ডিব্ৰুগড়। অসমৰ প্ৰথম চিকিৎসা মহাবিদ্যালয়খন হ'ল অসম চিকিৎসা মহাবিদ্যালয়। ই অসমৰ পূব প্ৰান্তত অৱস্থিত উত্তৰ পূৰ্বাঞ্চলৰ অন্যতম আৰু আটাইতকৈ পুৰণি চিকিৎসা মহাবিদ্যালয়। অসম চিকিৎসা মহাবিদ্যালয়খন আনুষ্ঠানিকভাৱে 1947 চনৰ 3 নৱেম্বৰৰ দিনা উদ্বোধন কৰা হয়। কিন্তু ইয়াৰ আগতে বেৰী হোৱাইট মেডিকেল স্কুল নামেৰে জনাজাত আছিল, যিখন 1900 চনত স্থাপন হৈছিল। কুৱেশ্যন নম্বৰ 18 নিম্নলিখিত কোনখন ঠাই নতুন দিল্লীৰ নিকটৱৰ্তী? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ এ গুৰুগ্ৰাম। কুৱেশ্যন নম্বৰ 19 মাৰ্গাৰেট থেটছাৰ কোনখন দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী আছিল? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ ডি ইংলেণ্ড। কুৱেশ্যন নম্বৰ 20 ৰাছিয়া আৰু আলাস্কাৰ মাজৰ জলভাগ হৈছে? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ বি বেৰিং প্ৰণালী। পানামা খালে আটলান্টিক মহাসাগৰক সৈতে প্ৰশান্ত মহাসাগৰক সংযোগ কৰিছে। সুৱেজ খালে ভূমধ্য সাগৰ আৰু লোহিত সাগৰক সংযোগ কৰিছে। আৰু প্ৰগ প্ৰণালীয়ে ভাৰত আৰু শ্ৰীলংকাক সংযোগ কৰিছে। আজিলৈ ইমানেই, ধন্যবাদ।